আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। মই আছামিজ আৰু মিচিঙৰ দুটাৰ মাজত কথোপকথন কৰিম। আপোনালোকক মই কেইটামান কথা শিকাম বুলি ভাবিছোঁ। আহক ষ্টাৰ্ট কৰোঁ, আপোনালোকেও ষ্টাৰ্ট কৰক। বহী কলম লওক, লিখক, মনোযোগেৰে শুনক। এতিয়া 1 নম্বৰ, তো আমি ডাঙৰ পৰাটো ষ্টাৰ্ট কৰিব লাগিব না। ককা, ককাটো হৈছে আমাৰ মিচিং বা আছামিছত ককা। ককাটো হৈছে আমাৰ মিচিঙত তাঁত। আৰু এবাৰ কৈ দিছোঁ যে ককা মানে আমাৰ মিচিঙত তাঁত বুলি কোৱা হয়। আৰু আইতা, আইতা হৈছে যে আমাৰ মিচিঙত য়ায়। আইতাটো আমাৰ মিচিঙত য়ায় বুলি কোৱা হয়। আৰু এবাৰ কৈ দিছোঁ, আইতা মানে আমাৰ মিচিঙৰ য়ায়। আৰু এতিয়া দেউতা, দেউতা হৈছে যে আমাৰ মিচিঙত বাপ, বাপ বুলি কোৱা হয় বা বাবু বুলি কোৱা হয়। আৰু মা, মা হৈছে যে আমাৰ মিচিং ভাষাত মাটো হৈছে নান বুলি মাতা হয় বা ঔ বুলি মাতা হয়। দুটা ভাষা ইউজ কৰিব পাৰে আপোনালোকে, নিশ্চয় একো এটা আপত্তি নাই। দুটা ভাষাত এটা যে ঔ বুলি মাতিব পাৰে আৰু নেক্সট মা বুলি ঔ বুলি মাতিব পাৰে আৰু নান বুলি মাতিব পাৰে। আৰু এতিয়া ককা, ককাটো ক'লোঁ না। আৰু এতিয়া খুৰা, খুৰা হৈছে যে আমাৰ মিচিং ভাষাত বাবৈ আৰু খুৰী হৈছে যে নানৈ। খুৰা হৈছে যে বাবৈ আৰু খুৰী নানৈ। আৰু মামা, মামা হৈছে যে আমাৰ মিচিঙত মামা মানে কাকি আৰু মামী মানে হৈছে নানী। মামা হ'ল কাকি আৰু মামী হ'ল নানী। আৰু হৈছে যে এতিয়া দাদা না, দাদা হ'ল যে দাদা হৈছে আমাৰ মিচিঙত এইটো বুলি মাতিব পাৰে আপুনি, কাইয়ে বুলি মাতিব পাৰে, য়াই বুলি মাতিব পাৰে। কাইয়ে বুলি মাতিলে বেছি আৰু ধুনীয়া লাগে, এটা সৌন্দৰ্য। কাইয়ে বুলি মাতিলে কিবা এটা ধুনীয়া লাগে আৰু শব্দটো ন। কাই বুলি মাতিব পাৰে আৰু য়াই বুলি মাতিব পাৰে, একদম ক'ত টেনশ্যন নহয়, এইটো কোনো ধুনীয়া কথা একদম। আৰু ভাইটি, ভাইটিটোতো আমাৰতো আৰু জানেই, আঠজন কৌৱে বুলি মাতে বা কৌৱে বুলি মাতিব পাৰে, ক বুলি মাতিব পাৰে ভাইটিক। আমাৰ মিচিঙত প্ৰায়ভাগ ক বুলিয়ে মাতে, সেইকাৰণে ভাইটিটোক ক'বলৈ আৰু ক বুলি মাতিলে ভাল আৰু ক বুলি মাতিব পাৰে। আৰু বাইদেউ, বাইদেউ হৈছে যে আমাৰ মিচিঙত দুটা ইউজ কৰে মানুহে, বাইয়ে বুলি মাতে আৰু মানে বৰমা বুলি মাতে, ডাঙৰ বৰমা বুলি মাতে, বাইয়ে বুলি মাতে। আপোনালোকে বাই বুলি মাতিলে হ'ল। আৰু ভণ্টি, ভণ্টি হৈছে যে আছামিছত যদি ভণ্টি হয়, আমাৰ মিচিঙত আছে এইটো কনেং। আঠজন কনেং বুলি কয়। কনেং বুলি ক'লে ভণ্টি বুজায়। আপোনালোকে মনত ৰাখিব, কনেং বুলি ক'লে আমাৰ আঠজন কনেং বুলি ক'লে ভণ্টি বুজায়। সেইকাৰণে 8জন কনেং বুলি মাতিলে আৰু ভাল, 8জন কনেং বুলি মাতিবা। আৰু মামাৰ ছোৱালীবিলাক বা মামাৰ ল'ৰা ছোৱালীবিলাক আমাৰ মাতা হৈ যায়। মামাৰ যদি ল'ৰা ছোৱালী, যদি ছোৱালী হয় য়ামেং আৰু ল'ৰা হ'লে জোঙাই বুলি মাতে আমাৰ। এইটো আৰু জঙাই বুলি মাতে আৰু আমাৰ। যদি ল'ৰাটোক জঙাই বুলি মাতে আৰু কনেংটোক আমাৰ য়ামেং বুলি মাতে। মামাৰ ল'ৰা ছোৱালী হ'লে য়ামেং আৰু ল'ৰা হ'লে জোঙাই। আপোনালোকক